মানুহে কয় এইখন গাঁৱত হেনো ৰাতি ভূত ওলায়। বচোৱা মোক, বচোৱা মোক। মই কাকো ৰেহাই নিদিওঁ। এইখন গাঁৱত যোনে আহে তাকে মই মাৰি পেলাম। তোমালোকে জানানে, মই শুনিছোঁ এইখন গাঁৱত যোনে আহে সেইখনো পুনৰ উভতি ঘৰলৈ নাযায়। আৰে আমি ইয়াত ফুৰিব আহিছোঁ, গতিকে এইবিলাক ফাল্টু কথাত বেছিকৈ কাণ নিদিয়াই ভাল হ'ব। আৰে এইটোচোন বহুত পুৰণা ঘৰ। এইটো ঘৰত জানো থাকিব পৰা অৱস্থাত থাকিব? নাজানো, এইটো ঘৰ মোৰ ককাৰ দেউতাৰ। আজি 10 বছৰৰ পৰা এনেকৈ বন্ধ হৈ আছে। বলচোন ভিতৰলৈ যাই চাওঁ কেনেকুৱা বা অৱস্থা আছে। ৰুমটোতো বহুতেই লেতেৰা হৈ আছে। ইয়াত আমি কেনেকৈ থাকিম? এতিয়া আৰু আমাৰ হাতত অন্য উপায় নাই। এতিয়া ৰাতিও বহুত হৈছে, গতিকে আজি ৰাতিটোৰ বাবে যেনে তেনেকৈ আমি এইটো ৰুমতে থাকিব লাগিব। কাইলৈ ৰাতিপুৱালৈকে কিবা এটা ব্যৱস্থা কৰিব লাগিব। আজি আৰু ইয়াতে থাকিব লাগিব। চাৰিওজন বন্ধুৱে কথা পাতি থকাৰ সময়ত হঠাতে এয়া বতাহ আছিল নে? ৰুহিৰ পিছফালে বগা কাপোৰ সাজত এটি ছায়া, মাত্ৰ আইনাত ওপৰৰ পৰা কাৰোবাক খোজকাঢ়ি থকাৰ শব্দ। আয়নে চাবৰ বাবে চিৰিৰে ওপৰলৈ গ'ল। আয়নে ওপৰত গৈ দেখিলে যে তেজেৰে দেৱালত কিবা লিখা আছে, ভাগো 'দেৰ মত কৰো, আৰু তেজ ওপৰৰ পৰা পৰিছে। সিহঁত চাৰিওৱে এতিয়া আৰু বন্ধ ৰুমলৈ গ'ল। সিহঁতে তাত দেখিলে যে এটি বহুত পুৰণি বাকচ, য'ত এটি ডাঙৰ তলা আছিল। আয়নে তলাটো কোবাই ভাঙি পেলালে। বাকচটোৰ ভিতৰত বহুতো পুৰণি কাগজ দেখিবলৈ পালে। তাৰে এখন কিতাপত লিখা আছিল যে গাঁৱৰ পূজাৰীজনৰ অভিশাপ, আৰু ইয়াত এটি পিশাচিনী আছে। ইয়াৰ পিছতে ৰুমটোত যি অকণমান লাইট জ্বলি আছিল সেইটো জিপিক জাপাক কৰিব ধৰিলে। দূৰৰ পৰা কোনোবাই চিঞৰাৰ শব্দ, যেন সিহঁতৰ ফালে আহি আছে। অতি ভয়ানক। তোমালোকেও এনেদৰে চলিবা। মই কাকো ৰেহাই নিদিওঁ। সকলোকে এনেদৰে তৰপাই মই মাৰি পেলাম। কাকো ৰেহাই নিদিওঁ মই। ইয়াৰ পিছত চাৰিওজনে যেনে তেনেকৈ তাৰ পৰা পলাই আহিল। সিহঁতে আত্মাটো দেখিবলৈ পাই বহুত ভয় খালে, আৰু ৰিমি মূৰ্ছা গ'ল। আয়নে ৰিমিক মাতিব ধৰিলে, বহুত চেষ্টা কৰিলে ৰিমিক জগাবৰ বাবে, কিন্তু ৰিমি চকু নেমেলিলে। ৰিমি গেট আপ ৰিমি, আমি আছে ভাগনা হে, গেট আপ। ইয়াৰ পিছত আত্মাটোৱে ৰিমিক চুচুৰাই তাৰ পৰা লৈ যায়। ইহঁত তিনিওৱে চাই থাকিলে, একো কৰিব নোৱাৰিলে। সিহঁত বহুত ভয় খালে আৰু তাৰ পৰা গুচি গ'ল। খন্তেক সময়ৰ পিছত হঠাৎ ৰবিও ইয়াৰ পৰা নোহোৱা হৈ গ'ল। আয়নে ৰবিক বহুত চিঞৰিলে, মাতিলে, কিন্তু ৰবিৰ কোনো সন্ধান নেপালে। সিহঁতে ততালিকে তাৰ পৰা গাঁওখনৰ বাহিৰলৈ গুচি গ'ল, আৰু সিহঁত বাচি গ'ল।